মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি গাড়ীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। আমি আহি আছো লখিমপুৰ। কিয় আহিছো কি কথা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া নিশ্চয় গম পাব। আৰু আমাৰ লগত আহিছে এইফালে পপি আৰু এইফালে অনুজ দা একদম টোপনি আহিছে গোটেইটো। তাৰপিছত এইফালে নব আছে আৰু এইফালে আমাৰ মানস দা। মানস দা কেনেকুৱা? আপোনাক মেইন কিয় আহিছে আপোনাক লাষ্টত গম পাব, চাই থাকক একদম। আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু কি হৈ আছে ধুনীয়াকে আপোনালোকক দেখাই যাম। আৰু আহি পালোহি শিৱসাগৰ জিলাত অৱস্থিত নামডাঙৰ শিলৰ সাঁকো। এয়া হৈছে আহোম স্থাপত্য শৈলীৰ এক উৎকৃষ্ট উদাহৰণ। সকলোৱে গম পায়েই চাগে সাঁকোডাল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালতেই নিৰ্মাণ কৰা হৈছিল আৰু এতিয়া ইয়াক সংৰক্ষণ কৰাটো আমাৰে কৰ্তব্য নহয় জানো। আৰু আমি আহি পাইছোহি বৰ্তমান মৰাণ। আৰু চাওক আপোনালোকে এই ঠাইডোখৰ দেখি কিবা এটা অনুমান কৰিব পাৰিছেনে বাৰু? চাওক এই ঠাইডোখৰতে যুঁজাৰু বিমানসমূহ লেণ্ড কৰিবৰ কাৰণে খুব ডাঙৰকৈ দেখিছে নহয়। এইফালে ৰাস্তাটো নিৰ্মাণ কৰি উলিয়াইছে যাতে, যিহেতু চাইনা বৰ্ডাৰখন ওচৰতে আছে, সেয়েহে চাইনাৰ লগত যুদ্ধ হ'লে বা আমাৰ এই অসমত কাৰোবাৰ লগত মানে যুদ্ধ হ'লে তেওঁলোকে ইয়াতে বিমানসমূহ লেণ্ড কৰিব পাৰিব, যিসমূহ যুঁজাৰু বিমান। আৰু লগতে এইফালে দেখিছে নহয়, আমাৰ যিহেতু আমি গৈ আছোঁ লখিমপুৰ, এটা বিশেষ কাৰণ আপোনালোকে অলপ পাছত গম পাব। আৰু এইফালে আছে আমাৰ লগত পপি আৰু এইফালে মানস দা আৰু নবই দেখিছে নাই, গাড়ীতে চাহ ৰেডি কৰি আছে আৰু আমি এতিয়া এইখিনিতে ৰৈ চাহ খাম। মানস দা কেনেকুৱা? মজা, চব আমি গাড়ীত সোমাই লৈ আহোঁ আৰু হোটেলবোৰ দুখীয়া। এইফালে আমাৰ এয়া যোগাৰু আৰু ভিতৰত আছে অনুজ দা। আৰু চাই থাকক আপোনালোকে শেষলৈকে ভিডিঅ'টো, খুব ধুনীয়া লাগিব, খুব ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমাৰ এই জাৰ্ণিটো। আৰু এতিয়া আপোনালোকক দেখাম খোৱাঙৰ এটা বিশেষ তেল ডিপু। বিশেষ বুলি এইকাৰণেই কৈছোঁ, এই ডিপুটোত কৰ্মকৰ্তা সকলো মহিলা, লগতে অসমীয়া সাজ পৰিধান কৰি ডিপুলৈ অহা সকলো কাষ্টমাৰকে ইমান ধুনীয়াকৈ যে তামোল পাণ দি আপ্যায়ন কৰিছে, দেখি খুব ভাল লাগিল। এয়া অসমীয়াৰে আদৰ্শ নহয় জানো। আৰু বৰ্তমান আমি আছোঁ বগীবিল দলঙৰ ওপৰত। আৰু চাওক ইমান ধুনীয়া এটা ভিউ, যিহেতু এতিয়া খৰাং হৈ আছে, বাৰিষা আহিবহে, পানী প্ৰায় শুকাই আছে। আৰু কোন কোন আহি এনেদৰে বগীবিল দলঙৰ ওপৰত ৰৈ ইয়াৰ ভিউটো ফিল লয় কমেণ্ট কৰি জনাবচোন। আৰু লগত আছে নব, কেনেকুৱা লাগিছে কোৱা? আৰু আপোনালোক লখিমপুৰ গৈ আছোঁ আমি, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। কিয় গৈ আছোঁ আপোনালোকে সকলোখিনি একেবাৰে শেষত গম পাব। আৰু আমি আহি ধেমাজি পাৰ হৈ লখিমপুৰ পাবলৈ হৈছোঁ আৰু অলপ সময় বাকী আছে, যিহেতু আমি ৰাতিপুৱা প্ৰায় 5টামান বজাতে ঘৰৰ পৰা ওলাই আহিছিলোঁ। আৰু এতিয়া আহি আমি পাইছোঁহি আৰু ভোক লাগিছে, যিহেতু দেখিছে বাটত আমি চাহ খালোঁ। আৰু এইফালে চাওক, এটা খুব ধুনীয়া পৰিৱেশৰ মাজত আমি ভাত খাবলৈ লৈছোঁ। কোনো ৰেষ্টুৰেণ্ট বা কোনো ধাবা নহয়, আমি ঘৰৰ পৰা লৈ আহিছোঁ নিজৰ হাতেৰে বনাই ভাত। আৰু দেখিছে নহয়, এটা মিনি পিকনিক নিচিনাকৈ খাবলৈ লৈছোঁ। আৰু এইফালে চাওক, পপিয়ে ডিম কি কৰিছা? তিয়ঁহ গুচাই আছো। পপিয়ে তিয়ঁহ গুচাই আছে, নবয়ে ডিম এইফালে। আৰু এইটো চাওক আমাৰ মিনি ষ্টভ বুলিয়ে ক'ব লাগিব। আৰু এইফালে দালি যিহেতু বনাই অনা হৈছিলে, এয়া গৰম কৰি আছোঁ। আৰু এইফালে এয়া ভাত দেখিছে নহয়, আৰু কিবা কিবি আছে, বাবুদা আছে। ভাত চাত ঘৰৰ পৰা লৈ আহিছোঁ। যদি আপোনালোকে এনেকৈ মানে কম পইচাত যাব বিচাৰে, এনেকুৱা বস্তু দুটামান লৈ লওক, আপোনাৰ পেটো ভাল থাকিব, পইচা বাচিব আৰু সময়ো ৰাহি হ'ব। আৰু চাই থাকক শেষলৈকে। আমি লখিমপুৰ অলপ পাছত পাম। আমাৰ বিশেষ কাৰণটো আপোনালোকে ধুনীয়াকৈ গম পাব অলপ দেৰিৰ পাছত। আমি কাজিৰঙাৰ ফালে গ'লে যেনেদৰে হালধিবাৰী বুঢ়ীমাই মন্দিৰ পাই যাওঁ, ঠিক তেনেদৰে লখিমপুৰ ধেমাজিৰ ফালে গ'লে এই শ্ৰী শ্ৰী পদুমণি আই থান ভাগি পাই যায়। আৰু আমি গাড়ীৰ পৰাই সেৱা জনালোঁ, যিহেতু ভাত খাই আহিছিলোঁ, সেয়েহে ভিতৰত সোমোৱা নহ'লে। আৰু আমি যিহেতু আহি পাবলৈ হৈছোঁহি, সেয়ে খুব ধুনীয়াকৈ দেখিছে, বহুত দূৰৰ পৰা আহিছোঁ আমি, যিহেতু গোলাঘাটৰ পৰা আহিছোঁ ডাইৰেক্ট লখিমপুৰ। আৰু অকণমান টাইমৰ পাছতে পামগৈ। এতিয়া ধুনীয়াকৈ মেকআপ চেকআপ কৰি লৈছে। এইফালে এগৰাকীয়ে দেখিছে নাই, মুখত লগাবলৈ ছানস্ক্ৰীম নাপালে ডাইৰেক্ট বডি লোচন লগাইছে, ভেচলিন। আৰু লখিমপুৰ টাউনৰ পৰা বহুত বিচাৰি ভিতৰুৱা গাঁৱৰ মাজেৰে আহি আমি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি। আৰু কিয় আহিছোঁ কি কথা আপোনালোকক এতিয়াতো জনাব লাগিবই নহয় জানো। অথনিৰ পৰা যিহেতু আপোনালোকে ভিডিঅ'টো চাই আছে, সেয়েহে চাওক আমি আহি পাইছোঁহি। আৰু আমি আহিছোঁ আজি মগুৱা চাপৰি হৰি মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে এখন বৃহৎ উপহাৰ কুপনৰ খেল আয়োজন কৰিছিল। আৰু এই খেলখনৰ প্ৰমোচনৰ কাৰণে আমাক বিষয়ববীয়াই নিমন্ত্ৰণ জনোৱাত তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি উপস্থিত হ'লোহি। আমি আহি পোৱালে অনুষ্ঠানভাগি আৰম্ভ হ'লেই। আজিৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ শিশু ভাগৱত ব্যাখ্যাকাৰ প্ৰিয়দৰ্শন ডেকা ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে। আৰু ইমান ধুনীয়াকৈ আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্ঠানভাগি অনুষ্ঠিত কৰাৰ বাবে সমূহ মগুৱা চাপৰি হৰি মন্দিৰ কমিটিৰ লগতে উপহাৰ কুপন খেলখনৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চেগতে। সঁচাকৈ ভাল লাগিল আপোনালোক সকলোকে লগ পাই। আৰু আজিৰ এই খেলখন উদ্বোধন কৰিলে আনুষ্ঠানিকভাৱে প্ৰিয়দৰ্শন ডেকাই। আৰু সকলোৱে কামনা কৰিছে খেলখন ভালদৰে হোৱাটো। আৰু এইফালে চাওক, আমাৰ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিয়ে আদৰণি জনাইছে সকলোকে। মুঠতে এইবাৰ বহুত ডাঙৰ এখন খেল হ'বলৈ গৈ আছে মগুৱা চাপৰি হৰি মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে লখিমপুৰত। আৰু নিজৰ কামৰ মাজেৰে লগ হ'লো আজি প্ৰিয়দৰ্শনৰ লগত, যিহেতু টিভি মোবাইলত চাই আছিলোঁ ক্লাছ 9ত পঢ়া এটা অকণমানি বিশেষ ল'ৰা। আৰু চাওক এইফালে ককায়ো লৈছে এটা টিকট, যিহেতু এটা মহৎ উদ্দেশ্যৰে খেলখন অনুষ্ঠিত কৰিছে এভাগ হৰি মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে। আৰু সকলোকে ককাই অনুৰোধ জনাইছে যে মাত্ৰ 100 টকা এটা বৰঙণি আগবঢ়াওক আৰু খেলখনত অংশগ্ৰহণ কৰক।
আৰু মই মোৰ কামত লাগি গ'লোঁ যিহেতু খেলখন হ'বলৈ গৈ আছে 31 মে' তাৰিখে লখিমপুৰ মঘুৱা চাপৰি হৰি মন্দিৰ নিৰ্মাণৰ সাহাৰ্যাৰ্থে আৰু এখন অৰিহণামূলক উপহাৰ কুপন খেল সেই স্ক্ৰীণত নাম্বাৰ প্লে হৈ আছে আপুনি যদি টিকট ল'ব বিচাৰে এতিয়াই মোৰ লগত যোগাযোগ কৰক আমাৰ ওচৰত বৰ্তমান টিকট এভেইলেবল আছে আৰু শেষ সময়লৈ ৰৈ নাথাকিব 31 তাৰিখে হ'বলৈ গৈ আছে এখন বৃহৎ খেল আৰু আজিলৈ বাই বাই অন্য এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে ৰৈ থাকিব